এতিয়া আমি ভাত পানী খাই এনেই গুণগুণক গা চা ধুৱাই ভাত পানী খোৱালোঁ। খুৱাই কিবা ঠাণ্ডা ঠাণ্ডা লাগি আছে। ঠাণ্ডা ঠাণ্ডা লাগি থকাৰ কাৰণে এনেই ছাতৰ ওপৰত আহিছোঁ অলপ ৰ'দ পাম বুলি। গুণগুণ বহি আছে এয়া। তাই মোবাইলটো গান চাই আছিলে। মই ভাবিলোঁ কি বহুত দিন হ'ল ভিডিঅ' দিয়া নাই যিহেতু ভিডিঅ' এটা ষ্টাৰ্ট কৰি লওঁ, নহ'লে ষ্টাৰ্ট কৰাই নহয় দিম বুলি। এনেই আৰু কি কি দেখুৱাব পাৰোঁ নাজানো, দেখুৱাই থাকিম আজিৰ ভিডিঅ'টোত কি কৰোঁ। এতিয়া কাপোৰবোৰ ৰাতিপুৱাই ধুইছিলোঁ। কাপোৰত বহুত দিন হ'ল কাপোৰত নীল দিয়া নাছিলোঁ। বগা কাপোৰবিলাক অলপমান সেই নিচিনা হৈ গৈছিলে। এতিয়া যোৱাকালি ৰাতি গৰম পানী কৰি চাৰ্ফ বেছি কৰি মানে সিজাই থৈছিলোঁ আৰু ৰাতিপুৱাই ধুই দিলোঁ। ৰাতিপুৱাই ধুই নীল দিলোঁ। নীল দি পেলাই কাপোৰকেইখন নীল দিলে অলপ বেছি বগা পৰি যাবা। নীল দিলে বগা বগা লাগে কাপোৰকেইখন। আৰু এয়া কাপোৰবোৰ ওপৰত ইফালে মেলি থোৱা আছে কাপোৰবোৰ। এয়া সেইবোৰ লৈ যাম বোলো, একেলগে কাপোৰখিনিও লৈ যাম, অলপমান ওপৰত বহিও আহোঁ, সেই বুলিয়ে আহিলোঁ। আৰু কি আৰু হাজবেণ্ডো নাই, ৰাতিপুৱাই ওলাই গৈছে। দিনটোনো আমি দুটাই কি কৰি থাকোঁ। ৰাতিপুৱা গুণগুণে দেৰিকৈ উঠে, মই ৰাতিপুৱাৰ টাইমত উঠোঁ হাজবেণ্ড যোৱাৰ সময়ত। তেতিয়া উঠি পেলাই কামখিনি কৰোঁ। কাম বন কৰি উঠি গুণগুণ দেৰিকৈ উঠে যিহেতু, আৰু মই আৰু অলপমান বিচনাতে বাগৰি থাকোঁ। টোপনি নাহে কিন্তু সেয়াই আৰু বহাইছিলোঁ। আৰু মই এইখন পাৰি গাৰু কভাৰ হয়, বেয়া গাৰু কভাৰ হয়, এইখনকে পাৰি বহিছিলোঁ। নাই, তাই মোক উঠাই পেলাই তাইহে এইখনত বহে বোলে। তাই বহি ল'লে ভয় লাগে, কিন্তু আমাৰ ইয়াৰ ছাউথৰ ওপৰত বাউণ্ডাৰী নাই যিহেতু কাষতে বহি লৈছোঁ। কাৰণ সেনেকৈ দৌৰি ফুৰিব না, দৌৰি ফুৰিলে কিবা নহয় কিবা এটা হৈ যাব বুলি ভয় লাগে। সেইকাৰণে ছাতৰ ওপৰত তেনেকৈ নাহোৱেই তাইক লৈ। আজি এনেই আহিলোঁ, ঠাণ্ডা লাগিছে কাৰণে বহুত। মই বোলো একো বেলেগ কামো নাই, কাপোৰখিনি লৈ তাইক অলপমান বহি লওঁ। বহাই তাইক গাটো ধুৱাই দিলোঁ যিহেতু ঠাণ্ডা লাগিছে তাই। এতিয়া তাই টোপনি যাব, অলপমান গাত ৰ'দ লাগক, তাৰপিছত তাইক টোপনি খেদাম। আৰু এইফালে মালিকনীয়ে খেতি কৰিছে, খেতিবোৰ আপোনালোকক দেখুৱাওঁ ৰ'ব। কিন্তু গুণগুণক লৈ ভয়ো লাগে, তাই উঠি যাব বুলি। বাবা হাই কোৱা, হাই কোৱা, হাই দেচোন, হাই গুণগুণ ধৰা, হাই দেচোন, হাই। পৰি যাবা হাও। আৰু বহিলা। খেতিবোৰ আপোনালোকক দেখুৱাওঁ। সেয়া কিবা কিবি ৰুইছে, এইবোৰ ধনিয়া চনিয়া ৰুইছে, ধনিয়া এইবোৰ। আৰু এইবিধ সেইফালে পিঁয়াজ, এইবোৰ ধনিয়া। এয়া আৰু এয়া হৈছে লাই শাক। গুণগুণে বহি আছে বাৰু তাই, মই ইফালে আহিছোঁ যদিও। আৰু এইফালে হৈছে এয়া পিঁয়াজবোৰ হৈছে। আৰু এইবিধ বনবিধ, এইটো নামটো মই নাজানো কি বুলি কয়। এইটো মণিপুৰী মানুহে বিশেষকৈ পিঁয়াজ নাখায় যিহেতু এইটো তেল মাৰি খায়। কি কৈছা? হা হা কি হ'ল? কি ক'ত যোৱা? নুঠিবা, বহা নাযাবা। বাবা নাযাবা, পৰি যাবা, নাযাবা। হা নালাৰে, এইপিনে নালাৰে। গুণগুণ টোপনি গ'ল। আৰু এতিয়া মই ভাবিছোঁ ফ্ৰণ্ট কেমেৰা কৰি লওঁ প্ৰথমতে। এতিয়া মই ভাবিছোঁ তাই শুলে যিহেতু, মই অলপমান ঠাণ্ডা দিন যিহেতু শীতকাল পৰিছে, শীতকালৰ কাৰণে মানুহৰ ভৰিৰ তলুৱাবিলাকৰ স্কিন কেয়াৰ লোৱাটো খুবেই প্ৰয়োজন। আৰু মোৰ ভৰিখন একেবাৰে অৱস্থা নোহোৱা হৈছে যিহেতু মই গাঁৱৰ পৰা আহিলোঁ। আৰু গাঁৱৰ পৰা অহাৰ পিছত এনেও মোৰ স্কিনটো বহুত বেছি ড্ৰাই হয়, একেবাৰে অৱস্থা নাই, আপোনালোকে দেখিলে ঘিণ কৰিব। আৰু এতিয়া মই তাকে ভাবিছোঁ এইখিনি অলপ চাফা কৰি লওঁ। তাৰ বাবে মই এই বাল্টিংটোত লৈছোঁ অলপমান ঠাণ্ডা পানী। বেক কেমেৰা কৰি লওঁ। এইটো হৈছে বাল্টিটো মই ধুই আনিছোঁ। আৰু এয়া হৈছে ভঙা বাল্টি, আৰু এইটো কাপোৰ ধোৱা যায়। আৰু এই বাল্টিটোতে অকণমান লৈছোঁ ঠাণ্ডা পানী। আৰু এতিয়া ইয়াত গৰম পানী দিম, আৰু মই ইয়াত দিম নিমখ আৰু অকণমান চেম্পু। এতিয়া মই ইয়াত দিম নিমখ 1 চামুচ, 2 চামুচ,
3 চামুচ এয়া মই নিমখ দিলোঁ আৰু এতিয়া মই এই পেকেট সানসিল্ক শ্যাম্পু 1 টকীয়া পেকেট সেইটো ধুনীয়াকৈ এটি দিম দি লৈ উঠি এয়া উতল অহা গৰম পানী এইখিনি ইয়াতে ঢালি দিম পানী ঢালি দিলোঁ এতিয়া মই ইয়াত ভৰিখন জুবুৰাই ৰাখিম মিনিমাম 10-15 মিনিট এতিয়া এয়া পানীত মই দিম এহে দেখিছেনে ভৰি গৰাবোৰ ইমান বেয়াকৈ ফাট মেলিছে এতিয়া মই এইখিনি ধুনীয়াকৈ ইয়াত 10 মিনিটমান জুবুৰাই ৰাখিম যাতে পানীখিনি গৰম সহ্য কৰিব পৰালৈকে পানীখিনি গৰমত ৰাখিব গৰম আছে পুৰা জবৰাই দিব পৰা হোৱা নাই কাৰণ গৰম বহুতখিনি গৰমেই আছে পেকেট শ্যাম্পুটো মই ইয়াত গোটেই পানীখিনি দিয়ে দিলোঁ গৰম পানীখিনিত আৰু এতিয়া মই এই ব্ৰাছডালত এইডাল হৈছে কাপোৰ ধোৱা ব্ৰাছ এইডাল মোৰ ফুট ব্ৰাছডালৰ সেইডাল ভাঙিছে সেইকাৰণে মই ভাবিলোঁ এইডালেদি কাম চলাই দিওঁ যিহেতু আৰু একেবাৰে অৱস্থা নোহোৱা হৈছে ভৰিখনত টাইমো পাইছোঁ সেইকাৰণে আৰু ইয়াত মই এতিয়া অলপ শ্যাম্পু ল'ম 10 মিনিটমান ভৰিখন গৰম পানীত থাকিল যিহেতু কোমলিছে অলপমান আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ গৰৱাটোত ঘঁহি লৈ আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই শ্যাম্পুখিনি ধুনীয়াকৈ গৰৱাটোত ঘঁহিম অৱস্থাই নাই শীতকালত স্কিনৰ যতন লোৱাটো খুবেই বেছি প্ৰয়োজন আৰু যেহেতু আমি ভৰিখনেৰে সকলোখিনি কৰোঁ আমি যিহেতু ভৰিখনৰ ওপৰতে নিৰ্ভৰশীল সেইবাবে ভৰিখন চাফা কৰি ৰখাটো আমাৰ বিশেষভাৱে প্ৰয়োজন আৰু গৃহিণীসকলে বিশেষকৈ সপ্তাহত এদিন টাইম উলিয়াই ভৰিখন চাফা কৰাটো খুবেই বেছি প্ৰয়োজন সকলোৰে প্ৰব্লেম হয় তাৰে মাজতে অকণমান সময় উলিয়াই আধা ঘণ্টা উলিয়াই আপুনি ভৰিখন চাফা কৰিব হয় ৰাতি আপুনি শোৱাৰ টাইমত এতিয়া কৰিলেও হ'ব বা আপুনি ৰাতিপুৱা যদি সময় পায় ৰাতিপুৱা কৰিব নহ'লে গধূলি সময় পালে গধূলি সময়তো আপুনি কৰিব পাৰে কাৰণ স্কিনখন তেতিয়াহে আপোনাৰ যেতিয়া ভৰিখন আপোনাৰ ভালে থাকিব তেতিয়াহে আপুনি কৰি ভাল পাব বা কাম কৰি ভাল পাব আপোনাৰ যদি ভৰি গৰুৱা ফাটিলে আপোনাৰ ভৰিখন বিষালে আপুনি সেই বিষৰ আপুনি কাম কৰিবলৈ শান্তি নাপাব সেইবাবে স্কিন কেয়াৰ লোৱাটো খুবেই বেছি প্ৰয়োজন অকল ভৰি বুলিয়েই নহয় শীতকালত গোটেই বডিটোৰ স্কিনখনেই কেয়াৰ লোৱাটো খুবেই বেছি প্ৰয়োজন আৰু সেইটো বহুত সকলে কৰিব নোৱাৰে আৰু এয়া হৈছে ইয়াৰ প্ৰুফ এখন ভৰি চাওক আৰু আন এখন ভৰি চাওক এয়াই একেবাৰে সহজত আপোনালোকে ঘৰতে এয়া কম কৰিব পাৰে ইয়াৰ কাৰণে কোনো পইচা দিব নালাগে বা আপোনাক বহুত বেছি সামগ্ৰীও নালাগে যিখিনি ঘৰৰ বস্তু থাকে সেইখিনিৰে কৰিব পাৰে ধুই আহিলোঁ আৰু মুখ হাতো ধুই আহিলোঁ একেলগে ভৰিখনো চাফা কৰি ধুই আহিলোঁ বাহিৰৰ টেপত আৰু এতিয়া আপোনালোকক ভৰিখন দেখুৱাই আছোঁ চাবচোন কিমান প্ৰমাণ পাইছোঁ এইখন হৈছে ভৰিখন মই চাফা কৰি ধুই অহাৰ পিছত আৰু এতিয়া মই ইয়াত লগাম বৰপ্লাছ লগাই মই মৌজাযোৰ পিন্ধি থ'ম তেতিয়া যাতে বৰপ্লাছখিনি লাগি নাযায় আৰু ভিতৰলৈকে স্কিনত সোমাই যায় সেইবাবে মই পেণ্টটো খুলি এতিয়া মই মৌজাযোৰ পিন্ধি ল'লোঁ আৰু এতিয়া পেণ্টটো জিকি গৈছিলে সেইবাবে গৰম পেণ্টটো পিন্ধি ল'লোঁ আৰু আমাৰ গুণগুণ এতিয়াও শুইয়ে আছে ইজনী হৈছোঁ মই আৰু এইফালে হাজবেণ্ডৰ বাবে গৰম পানী বহাই দিছোঁ কাৰণ তেওঁ আহি পাৰিলে গা ধুব সেইবাবে এতিয়া গধূলি 5টা বাজিছে আৰু গুণগুণ শুইয়ে আছে মোৰ তাতে এটা ফোন আহিলে আমাৰ ঘৰত থকা বৌ এজনীয়ে ফোন কৰিলে আৰু ক'লে যে মোক এযোৰ কাপোৰ লাগিছিল 1500 মানৰ ভিতৰত কাৰণ আমাৰ কাষৰ বাইদেউহঁতে কাপোৰৰ বিজনেছ কৰে তেওঁলোকৰ পৰা সুধি চাব দিছে 1500 মান এযোৰ ভাল কাপোৰ লাগে মই বোলো কাৰ বাবে তেওঁ ক'লে যে তেওঁৰ বান্ধৱী এগৰাকী আছিলে একেবাৰে খাজ বান্ধৱী হয় কিন্তু তেখেত এতিয়া বৰ্তমান নাই আৰু তেখেতৰ দুজনী ছোৱালী এজন ল'ৰা ডাঙৰজনী ছোৱালী তুলনি হৈছে আৰু তেওঁলোকৰ কালি জাপাত হ'ব বোলে আমাৰ ঘৰতে থ'ব বহুতে যিহেতু আমাৰ ঘৰত ভাড়া থাকে ভাড়াত
ভাড়াত থ'ব ৰুমত থ'ব দিগদাৰ হয় অলপ জেগাটো যিহেতু সৰু হয় আমাৰ ঘৰতে থ'ব আৰু এযোৰ কাপোৰ লাগে কইনাজনীৰ কাৰণে তাকে মোক ফোন কৰি ক'লে 1500 মানৰ ভিতৰত এযোৰ কাপোৰ চাব তাকে ভাবিছোঁ বাইদেউহঁতৰ ঘৰত ৰুমত যাওঁ আৰু বাইদেউক কওঁ এযোৰ 1500 মানৰ ভিতৰত কাপোৰ দিব দেখুৱাব আপোনালোকক দেখুৱাম কেনেকুৱা কাপোৰ দিয়ে বাইদেউহঁতৰ ঘৰত যোৱাৰ পিছত এইখন প্ৰথমতে দেখা পালোঁ এইখন হৈছে ৰেপাৰ যিখন মেখেলা কৰি পিন্ধিব পাৰি আৰু ৰেপাৰ কৰি পিন্ধিব পাৰি আৰু এয়া বেগবিলাকতে কাপোৰবোৰ সোমাই থৈ দিয়ে কাৰণ বাইদেউহঁতে বেছিভাগ মেলাই ঘূৰি থাকে সেইবাবে আৰু ইয়াতে কেইযোৰমান কাপোৰ উলিয়াই দিছে মই তাৰে 1500 মানৰ ভিতৰত আহা আৰু সেই কেইযোৰ কাপোৰ লৈ মই এতিয়া বৌহঁতৰ ঘৰত যাম আৰু আপোনালোকে যদি বিচাৰে এনেধৰণৰ মেখেলা চাদৰ চাবলৈ তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আপোনালোকক মই মেখেলা চাদৰবোৰ দেখুৱাম আৰু প্ৰাইচবোৰো লগতে কৈ দিম আহিলোঁ কাপোৰ দিব কিন্তু এইফালে জাপাবলৈ আজিয়ে থ'ব আহিব সেইবাবে তেওঁলোকে আহি পাইছে অলৰেডি বহি আছে আৰু এয়া চাহৰ যোগাৰ কৰিছে ময়ো আহি চাহৰ যোগাৰতে বহি গ'লোঁ আহি যোগাৰ কৰা এইবোৰ অলপমান লাগি ভাগি দিলোঁ দি পেলাই কাপোৰবোৰ দেখুৱালোঁ কিন্তু কাপোৰযোৰ আপোনালোকক দেখুওৱা নহ'ল আৰু এইফালে এইবোৰ কৰি বৌহঁতৰ ভতিজা এজনী আছিলে তাই আৰু আমাৰ বৌ গৈ পেলাই এইখিনি কস্মেটিক কিবাকিবি এইখিনি লৈ আহিলে এইখিনি আপোনালোকক দেখুৱালোঁ কিন্তু কাপোৰযোৰৰ ফটো মই যদি আছে পিছফালে মই লগাই দিম চাব